সকলোলৈকে ভোগালী বিহু শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাৰিকলৰ পৰা। আৰু এতিয়া মই এয়া নাৰিকলটো গুচাই ল'লোঁ, তাৰপাছত নাৰিকলখিনি ৰুকি ল'লোঁ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, বিহুটোত আকৌ নাৰিকলৰ লাডু দুটামান নবনালে বিহুই নালাগে। আৰু এয়া মই নাৰিকলখিনি ভাজি লৈছোঁ, লগতে চুজিও মিলাইছোঁ আৰু এতিয়া মই লাডু বনাই আছোঁ। আৰু মোৰ লাডু হৈ গ'ল। আৰু আজি উৰুকাত খাবলৈ আমাৰ আনিছে এয়া গাহৰি মাংস আৰু এয়া হৈছে খাচী মাংস। মই প্ৰথমতে গাহৰি মাংসখিনি বনাই ল'লোঁ, তাৰপাছত গাহৰি মাংস অকণ টেষ্ট কৰিলোঁ আৰু এতিয়া বনাই আছোঁ এয়া খাচী মাংস। এনে ঘূৰি আছে। আৰু আমাৰ ভাত পানী খোৱা বোৱা হৈ গ'ল। খোৱা বোৱাটো বাৰু আপোনালোকক নেদেখুৱালোঁ। আৰু এতিয়া আমি এয়া ওচৰৰে গোটেইকেইজনী বোৱাৰীয়ে মিলি আমাৰ পদূলিতে জুই জ্বলাই জুই ফুৰাই আছোঁ। সকলোলৈকে